নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ চেনেল কুইক নিউজ আছামিজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক ক'বলৈ গৈ আছোঁ অসমীয়া বোলছবি জগতৰ নায়ক ৰবি শৰ্মাৰ বিষয়ে কিছু কথা তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ৰবি শৰ্মাৰ ঘৰ হৈছে নলবাৰী জিলাৰ ককয়াত তেওঁৰ জন্ম হৈছিল কিন্তু গুৱাহাটীতে তেওঁ ডাঙৰ দীঘল হৈছিল আৰু তেওঁ ঘৰত আছে মাক তেওঁৰ ৱাইফ তেওঁৰ ল'ৰা ছোৱালী দুটা দেউতাকৰ নাম আছিল দিলীপ শৰ্মা আৰু মাকৰ নাম হৈছে বন্দনা শৰ্মা আৰু ৰবি শৰ্মাৰ ঘৰত মাতা নাম হৈছে বাবা আৰু তেওঁৰ জন্মদিন হৈছে 19 ছেপ্টেম্বৰ তেওঁৰ প্ৰথম বোলছবিখন হৈছে হিয়া দিয়া নিয়া ৰবি শৰ্মাৰ ৱাইফৰ নাম হৈছে মৈত্ৰেয়ী প্ৰিয়দৰ্শনী আৰু তেওঁ এগৰাকী অভিনেত্ৰী হয় কিছুদিনৰ আগতে ৰবি শৰ্মাৰ ব্লেক এণ্ড হোৱাইট চিনেমাখন ৰিলিজ হৈছে আৰু সেইখন বৰ্তমান CND প্লেটফৰ্মত উপলব্ধ আৰু তেওঁ ফেচবুক পেজৰ জৰিয়তে এটা ফোন নম্বৰো দিছে কোনোবাই যদি নিজৰ অঞ্চলত ব্লেক এণ্ড হোৱাইট চিনেমাখন প্লে কৰাব বিচাৰে তেন্তে সেই নম্বৰটোত যোগাযোগ কৰিব পাৰে